নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, আপোনালোকে এটা কথা মন কৰিব, 10,000কৈ টকা এজনী মানুহক হিমন্ত বিশ্ব শৰ্মা ছাৰে এনেই দি দিব পাৰে, কিন্তু 2,000কৈ টকা বঢ়াই দিব নোৱাৰে মাহে মাহে অংগনবাদী কৰ্মী আৰু সহায়িকাক। এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পলিটিক্স। সেই 10,000 টকাটো যে দিলে, কিহৰ কাৰণে দিছে বাৰু? কাৰণ আগন্তুক দিনত আহি আছে ইলেকশ্যন। হিমন্ত বিশ্ব শৰ্মা ছাৰৰ পলিটিক্সটো বুজিবলৈ অলপ টান আছে, যোনে তোনে বুজি নাপায়। আপোনালোকে এটা কথা মন কৰিব দেই, 10,000কৈ টকা যে মানুহক দি আছে, ইলেকশ্যনলৈ আৰু কিমান দিন আছে? বেছি দিন নাই, হয় নহয়? সেই ইলেকশ্যনৰ আগতে যে 10,000 টকাটো দিছে, এইটো ভুলাইছে, আপোনালোকক ভুলাইছে। কিন্তু ইয়াতে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ দেই, এই 10,000 টকাকৈ আপুনি এজনী মানুহক যদি দিয়ে, গোটেই সমগ্ৰত কিমান মানুহ আছে, কিমান মাইকী মানুহ, কিমান গোট আছে, সিমানখিনিক যদি 10,000কৈ যদি জোখা যায়, কোটি কোটি 400-500 কোটি টকা ওলাবগৈ। আৰু আপোনালোকে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক, আশা কৰ্মীসকলক 2,000কৈ যদি বেছিকৈ আপোনালোকে দিলে হয়, তেওঁলোকৰ মনটো কিমান শান্তি পালে হয়। তেওঁলোকে প্ৰতিবাদ কৰি আছে, কিন্তু এওঁলোকে লাখপতি বাইদেউ আঁচনি এওঁলোকে জানো প্ৰতিবাদ কৰিছে? প্ৰতিবাদ কৰা নাই। আপোনাৰ পলিটিক্সটো বৰ ডাঙৰ, বুজিবলৈ টান। গতিকে মই অংগনবাদী কৰ্মী আৰু সহায়িকাক মই এটাই ক'ব বিচাৰিছোঁ, আপোনালোকৰ এইখন কপাল আৰু দেই, কপাল। কি বুলি ক'ম, কিমান ক'ম, কৈ ভাগৰিছোঁ। এতিয়া দৰমহা বঢ়াবলৈ ক'লেও জানো বঢ়াই চৰকাৰখনে? প্ৰতিবাদ কৰিওতো লাভ নাই। মই এটাই বিচাৰোঁ, আগন্তুক দিনত যিখন চৰকাৰ আহে, কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, মই এটাই বিচাৰিছোঁ যে দৰমহাটো বাঢ়ক, সেইটোৱেই, বেলেগ একো নাই। বেছি নহয়, টকা 4,000 5,000কৈ হ'লেও বঢ়াই দিয়ক, আৰু বেছি নিবিচাৰোঁ। তো বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক, আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আৰু কিনো ক'ম, তো বন্ধুসকল, আজিলৈ ইমানেই, ধন্যবাদ।